আৰু এটা কথা আছে ইয়াতে আৰু এটা কথা আছিলে যে আপোনাৰ বড়ো কছাৰী ভাষাত যেহেতু কছাৰী ৰজা আমাৰ ইয়াতে আছিলে বা তেতিয়া এটা হেৰি আছিলে আমাৰ একে সীমা পৰে তো কছাৰী ৰজাত মানে জাগামো হোৱা বুলি মানে এটা কছাৰী শব্দ আছিল বড়ো কছাৰী শব্দ জাগামো হোৱা মানে জাগ্ৰত দেৱীক মানে এনেধৰণৰ আৰাধনা কৰা সেই জাগামো শব্দটোৰ পৰাও কেতিয়াবা জাগি শব্দটো অহা বুলি বৈষ্ণৱ পণ্ডিত বা কোনোবা সকলে তেনেকুৱা ইতিহাস পণ্ডিতসকলে কথাখিনি ক'ব বিচাৰে গুৱাহাটীৰ দিশৰ পৰা আহে আপুনি এতিয়া নিশ্চয় জাগিৰোড বুলি এখন ঠাই পাইছে এটা আপোনাৰ ৰেলৱে ষ্টেচন পাইছে মাজেদি আহি আপুনি জনপ্ৰিয় জাগিৰোড হয়নে এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে আচ্ছা জাগিৰোড শব্দটো এইকাৰণে হ'ল ইংৰাজসকলে যেতিয়া এই আমাৰ দাদাজনে যেনেকৈ ক'লে শেষ পৰ্যায়ত যিহেতু ইয়াত থানা হ'ল যে ইংৰাজসকলে প্ৰশাসন কৰিবলৈ তেওঁলোকৰ বিষয়ববীয়া আহিবলৈ ক'লৈ আহিব যে সেই ঠাইখিনিত নামি পেলাই আহিব নাম আছিল কি নখোলা নখোলা জাগিৰোড কাৰণে জাগিৰোড